হেল্ল' এভৰিৱান, মোৰ প্ৰথম মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি শিৱসাগৰ ভটিয়াপাৰ ভাস্কৰজ্যোতি চিনেমা হলত জুবিন দাৰ নতুন ছবি চিকাৰ চাম বুলি ওলালোঁ। এই আমাৰ লগত ৰুমৰ কাষৰে বাইদেউ আৰু তেখেতৰ জীয়েক। আমি অলপ টাইমতকৈ সোনকালে অহা হৈছিল, যিহেতু আমি ভটিয়াপাৰ আহিছোঁ। ইয়াতে উইংছ অফ হাজৰিকা ৰেষ্টুৰেণ্টখন চাবলৈ আহিলোঁ। আৰু এই আমি পাই গ'লোহি। পুকু বেটা ইমান ফূৰ্তিতে চিঞৰিছে নহয়। মানে ৰেষ্টুৰেণ্টটো বনাই থকা হৈছে, যিহেতু ৰেষ্টুৰেণ্ট হ'ব গৈ আছে, সেইকাৰণে মই ৰেষ্টুৰেণ্ট বুলিয়ে কৈছোঁ। গোটেই বোকা, ল'ৰা বোকাতে সোমাই ভৰি লেতেৰা কৰি লয়। আৰু এই ভণ্টিয়ে লাজ কৰিছে হাই দিবলৈ কওঁতে। এয়া দেখিছেনে কিমান বোকা। আৰু সৌফালে বাপেক পুতেক মোক কৈছে ফটো একপি তুলি দিয়া। মই কৈছোঁ ইমান আন্ধাৰ, ভালকৈ ফটো নুঠে। আৰু আমিও লগতে ৰিলচ এটা বনাই ল'লোঁ দেই। ভণ্টিও বনালে, পিছে মই অকলে বনোৱা নাছিলোঁ। তাৰপিছত আমি চিনেমা হললৈ গুচি আহিলোঁ। ফাইনেলি আমি চিনেমা হলত পালোঁহি। আমাৰ টিকেট আগতে কটা হৈছিল। জুবিন দাৰ চিকাৰ চিনেমাখন চাই আমি ভালেই পালোঁ। আপোনালোকে চালেনে বাৰু? কেনেকুৱা পালে জনাবচোন কমেণ্ট কৰি। চাই থকাৰ মাজতে আমি ফটো তুলিলোঁ। আৰু ল'ৰাই আমনি কৰা দেখি বাপেকে পপকৰ্ণ আনি দিলেহি। চিনেমা চাই ওলাই আহি আমি কিবা এটা খাই ল'লোঁ আৰু ফটো তোলা হ'ল। তাৰপিছত আমি ৰুমলৈ বুলি আহিলোঁ। ল'ৰাই ইমান আমনি কৰিছে, বাপেকক গাড়ী চলাবলৈ দিয়া নাই। আৰু আপোনালোকে যদি মোৰ মিনি ব্লগটো চাই ভাল পালে, তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে আকৌ এটা মিনি ব্লগৰ সৈতে জল্দি লগ পাই আছোঁ। বাই বাই এভৰিৱান।